হেল্ল' এভৰিৱান, কি খবৰ? মই ৰিচা আকৌ আন এটা ভিডিঅ' লৈ আহিলোঁ। মোৰ ভিডিঅ' চাই আপোনালোকে কেনেকুৱা পায় নাজানো, তেওঁ চেষ্টা কৰোঁ ভালকৈ ভিডিঅ' দিবৰ কাৰণে। আৰু ইফালে মই বা ঘৰত আহিছোঁ, মানে বা ঘৰত বিয়া আছে, বা মানে শাহুৱেকৰ বিয়া, তো তাকে আহিছিলোঁ। আৰু ইফালে আমাৰ এয়া চায়ান, মানে মোৰ ভাগিন হয়। আৰু চাওকচোন ইমান মৰম লাগিছে, মোৰ হাতত সি বহিছে, ইমান কিউট লাগিছে, কি ক'ম আৰু। মই মানে ভিডিঅ' এটা নকৰাকৈ থাকিবই নোৱাৰিলোঁ, ভাবিলোঁ ভিডিঅ' এটা কৰি থৈ দিওঁ, আগলৈও সিহঁতে চাব পাৰিব ন। আৰু ইফালে একদম মানে বাইতাৰ ভতিজীয়েক হয় আৰু মোৰ ভাগিন হ'ব। তাৰপিছত ইয়াক লৈ আছোঁ মই, মানে কি ক'ম, ল'ৰা ছোৱালীবিলাকক লৈয়ে থাকোঁ আৰু মাকহঁতে কাম কৰি থাকে আৰু ইফালে দায়িত্বটো মোক দি দিয়ে আৰু ল'ৰা ছোৱালী লোৱা। আৰু মই একদম মানে আৰু মই ভালেই পাওঁ, ল'ৰা ছোৱালী বুলি ক'লে মই বহুত ভাল পাওঁ, ৰাখিও ভাল পাওঁ। আৰু ইফালে সিহঁতৰ ফূৰ্তি চাওকচোন। আৰু ইফালে চাওকচোন মাহী এজনীয়ে নাচি আছে। আৰু মানে চবৰে মানে থাকেই ন, চুবুৰীত বা ক'ৰবাত এজনী মানে জমনি মানুহ, মানে চব মানুহ অলপ দেৰি হৈছে, টোপনিয়াই আছে। আৰু ইফালে একদম মাহীজনীয়ে আহি একদম চবকে হহুৱাই টোপনি একদম নাইকিয়া কৰি দিছে। ভাল লাগে ন এনেকুৱা মানুহ, কিন্তু থাকিব লাগে চবতেই। আৰু তাৰ পিছতে মানে আৰু দৰাৰ ফ্ৰেণ্ড হয়, থাকেই ন এনেকুৱা জমনি। আৰু এইফালে কিয় ৰখি আছে আপোনালোকে পাছত গম পাব দেই। দেখিছেনে, বহুত টাইম ধৰি ৰখি আছে, দৰা নাহে। তাৰপিছত দৰা আহি গ'ল, মানে দৰা ঠাণ্ডা কাৰণে কৈছে মই গা নুধুওঁ, সেইটো কাৰণে পানীলৈ ৰখি আছিলে। তো ফাইনেলি দৰাক একদম গা ধোৱা হৈয়ে গ'ল, মানে ভিজাই দিলে। তাৰপিছত দৰাক মানে তেল দিয়া পৰ্ব আৰম্ভ হৈছে। একদম দৰাৰ মানে একদম তেলেৰে একদম গা ধুৱাই দিলে আৰু আজি। আৰু এইফালে ধৰ্মী বৌজনীকো মানে তেল দিছে চবেই। তাৰপিছতে দৰাই মানে তামোল দিব লাগে, আৰু গোটেইখিনি যিমানখিনি মানুহ আছে চবকে এখন এখন তামোল দিব লাগে। আৰু ইফালে মই বহি আছোঁ। তাৰপিছতে আমি 10টামান বজাত আমি ঘৰত আহি আছোঁ। ইমানেই কুঁৱলী, কি ক'ম আৰু। চাওকচোন